মানে দুটা হ'ব তো এনেকুৱা হ'ব বস্তুটো মই ভিডিঅ'টো অলপ দেখাই আছোঁ মই সেইটো অলপ দেখাই দি আছোঁ আপোনাক চিম্পল চিষ্টেমে তো নবুক অলপ মৰম চৰম কৰি থৈ আহক না ঠিক আছে বৰষুণ এৰিলে বাৰু সেইটো আগলৈকে অলপ কেনেকুৱা হৈ আছে বিল দৰে যিটো হৈ আছিল না বিলৰ নিচিনা তো সেইটো আপোনাক দেখাব চেষ্টা কৰিম বাৰু চেষ্টা কৰিম মানে গৈ আছোঁ তাতে দেখাম হাই গাইজ গুড মৰ্নিং আৰু এটা নেক্সট এটা ভিডিঅ' লৈ আহিলোঁ তো আজি দিনটো কি হ'ব বাৰু তো আপোনালোকক দেখাব চেষ্টা কৰিম কিন্তু প্ৰথমতে কৈ লৈছোঁ যে আজি পূৰা বৰষুণৰ কাৰণে ক'তো ওলাব পৰা নাই তো এনেকুৱা বৰষুণ দি আছে তো সেইটো কাৰণে আপোনালোকক ভালকৈ ভিডিঅ' বনাব পাৰোঁ নে নাই তো আপোনালোকে শেষলৈকে চাই থাকিব আৰু দিনটো কেনেকুৱা দৰে পাৰ হয় তো আপোনাক দেখাব চেষ্টা কৰিম তো বলক আমি এতিয়া ভিডিঅ'টো শুরু কৰোঁ তো তাৰ আগতে কৈছোঁ আজি আমি প্ৰথমতে ভাত খাই লওঁ বাৰু তাৰপিছতে আপোনালোকক কথা পাতিম দেই ঠিক আছে বাৰু বলক এয়া আমাৰ হৰ্ণগুটি তাৰ নামটো থৈছোঁ হৰ্ণগুটি দেই ঠিক আছে বাৰু গাইজ যিটো আমি গৈছিলোঁ মানে টাউনটো মানে টাউনত গৈছিলোঁ তো ভিডিঅ' শ্বুট কৰা নহ'লে তো আহি গ'লোঁ কিয় কাৰণে কিছু মুঠুবৰ যিটো এইবিলাকে যিটো মানে এনেকুৱা ফিচাৰী হৈ আছে বা বিল দৰে হৈ আছে সেইটো পানী সিঁচিবৰ কাৰণে মানে মেচিন চাব গৈছিলোঁ মানে ট্ৰেক্টৰ লগত চলাম মানে দুটা হ'ব তো এনেকুৱা হ'ব বস্তুটো মই ভিডিঅ'টো অলপ দেখাই আছোঁ মই সেইটো অলপ দেখাই দি আছোঁ আপোনাক চিম্পল চিষ্টেমে তো এইটো বাৰু চাব গৈছিলোঁ আৰু কথা পাতি আহিলোঁ দাম চাম সুধি আহিলোঁ মালিকৰ লগত গৈ তো এতিয়া জাষ্ট ৰুমত আহি পাইছোঁহে তাৰপিছত আৰু এতিয়া আপোনাক কি দেখাব বাৰু তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' আপোনালোকক দেখিবলৈ পাব তো বলক আমি আমাৰ ছাৰে ঘৰত যাব খুজি আছে কিহৰ কাৰণে যাব তাক সুধি লওঁ বাৰু কিহৰ কাৰণে যাব ছাৰ অলপ ফূৰ্তি চূৰ্তি কৰি আহিম বুলি কওঁ না লাজ লাগি আছে বাৰু তাক নাকটো অলপ লাম্ফা না সেইটো কাৰণে লাজ লাগি আছে না ছাৰ লাজটো ক'ত লাগে ছাৰ একদম মাৰি কথা ক'বাই টান পাই আছে সি আৰু হৰ্ণগুটি কি কয় হয় হয় লাগ লম্বা লাজ লাগে ঘৰত যাব ফূৰ্তি লাগি আছে ঠিক আছে যাই থাকোঁ না অলপ বুঢ়া মানুহ মোকো মৰম লাগে বেচেৰা অলপ নবুক অলপ মৰম চৰম কৰি থৈ আহক না ঠিক আছে বৰষুণ এৰিলে বাৰু সেইটো কাৰণে অলপ বাহিৰত ওলাই আহিলোঁ আমাৰ যিটো ক্লিমৰ জেগাটো এই ক্লিমৰ জেগাত এনেই ঘূৰিব আহিলোঁ আৰু ভিউখন আপোনালোকক দেখাব আহিছোঁ দেই তো সেইটো এনেকুৱা হৈ আছে চব বৰষুণৰ কাৰণে এনেকুৱা আৰু ক্লিমৰ ভিতৰতো মানে কি হৈ গৈছে মানে পূৰা পানী সোমাই আছে মানে আজি এসপ্তাহ হয় নেকি এসপ্তাহ নহ'লেও 4-5 দিন হৈছে বাৰু তো 4-5 দিনৰ কাৰণে হোৱা বৰষুণ দিয়াৰ কাৰণে আজি চব ক্লিমৰ ভিতৰতো সোমাই আছে আৰু এনেকুৱা পূৰা মানে এনেকুৱা হৈ আছে চব মানে পানী হৈ আছে তো ময়ো তাকে কি কৰি থাকিম তাকে চাব আহিলোঁ বাৰু ঠিক আছে গাইজ তো আকৌ আৰু সেইটো আগলৈকে অলপ কেনেকুৱা হৈ আছে বিল দৰে যিটো হৈ আছিল না বিলৰ নিচিনা তো সেইটো আপোনাক দেখাব চেষ্টা কৰিম বাৰু চেষ্টা কৰিম মানে গৈ আছোঁ তাতে দেখাম ঠিক আছে তো এনেকুৱা চাওক পূৰা মানে ফ্লাড হৈ আছে তো আজি এইটো মানে সিঁচিবৰ কাৰণে মেচিন আজি মানে চাব গৈছোঁ টাউনত মই শ্বুটটো কৰা নহ'লে বাৰু সেইটোৰ কাৰণে মানে আপোনালোকক মানে মেচিনটো কেনেকুৱা দেখাই দিলোঁ তো তেনেকুৱা চিষ্টেমেই হ'ব মানে ট্ৰেক্টৰটো দুটা আছে সেই দুটাৰ ভিতৰত মানে এটাত লগাম বাৰু পূৰা মানে বিল আৰু এনেকুৱা দৰে হৈ আছে এতিয়া সেইবিলাক মানে কমপ্লিট সিঁচিব লাগিব কমপ্লিট সিঁচাৰ পিছতহে আকৌ ইয়াতে মানে হেৰি হ'ব আপোনাৰ
মানে ইটা বনাবৰ কাৰণে এটা ফিল্ডখন ইয়াতে আছে বাৰু তো যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে তেতিয়াহ'লে আপোনালোকে দেখা পাব বাৰু মই ভিডিঅ' ঢালি থাকিম তো আপোনালোকে ন'টিফিকেশ্যনটো গৈ পাব আৰু ছাবস্ক্ৰাইব কৰি পেলাইও ন'টিফিকেশ্যনটো অল কৰি দিবি তেতিয়াহ'লে আপোনালোকে ভিডিঅ' ঢালাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনটো গৈ পাব ঠিক আছে তো ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰোঁ মোৰ পাৰ্টনাৰ বন্ধুসকল মানে যিহেতু আজি গধূলি হৈ গ'ল মানে আজি ভালদৰে ভিডিঅ'টো শ্বুট কৰা নহ'লে কিয়কি আপোনালোকক কথা পাতিবৰ কাৰণে ইচ্ছা গৈছিলে না সেইটো কাৰণে মই আজি মানে আপোনাক মানে এই মানে 4-5 মিনিট ভিডিঅ'টো বনাই দিলোঁ আৰু দেই ঠিক আছে তো আজিলৈকে এইখিনিতে ভিডিঅ' ৰাখোঁ কাইলৈ আকৌ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম বাৰু তো আজিলৈকে বাই বাই জয় আই অসম গুড বাই